চেলেঞ্জ মাৰিব পাৰোঁ হাগ্ৰামা ছাৰলৈ। যোৱা মই 29-30 বছৰ ছাৰৰ লগত থাকিলোঁ, বিএলটিৰ মুভমেণ্টৰ পৰা আদি কৰি ৰাজনীতিৰ জীৱনলৈ। চেলেঞ্জ মাৰিব পাৰোঁ হাগ্ৰামা ছাৰলৈ। যোৱা মই 29-30 বছৰ ছাৰৰ লগত থাকিলোঁ, বিএলটিৰ মুভমেণ্টৰ পৰা আদি কৰি ৰাজনীতিৰ জীৱনলৈকে। 5,000 টকা মই হাগ্ৰামা ছাৰৰ পৰা ঘৰৰ স্বাৰ্থত খোজা বুলি মই চেলেঞ্জ মাৰিব পাৰোঁ। খোজা তেনেকুৱা ধৰণৰ মনত নাই, 1 টকাও নহয়। মই ইউথৰ সভাপতি থাকোঁতে 100 টকা মই ইয়াৰ পৰা লৈ পোৱা নাই। আমাৰ উদ্দেশ্য এই ভিজিডিচি অফিচত, হালবাৰী ভিজিডিচি অফিচত বিপিএফ দলৰ পৰা হালবাৰী সমষ্টি আৰু কোকলাবাৰী সমষ্টিৰ পৰা মোটামুটি 100 কিছু ওপৰত আছে ডেকা বন্ধু আৰু আই মাতৃসকলে বিপিএফ দল ত্যাগ কৰি ইউপিপিএল ৰাজনৈতিক দলত যোগদান কৰিলে। তো ইয়াতে ইউপিপিএল দলৰ এতিয়া ভাল এটা পৰিৱেশ, এই হালবাৰী সমষ্টি হওক, মথনগুৰি সমষ্টি হওক, কোকলাবাৰী সমষ্টি হওক, এই সমষ্টিৰ পূৰ্ণ জনসমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল বুলি ভাবোঁ। আৰু মই হালবাৰী সমষ্টিত মোটামুটি আৰু 4টা জৈনিক কাৰ্যসূচী এতিয়াও বাকী আছে। এটা কালপানীৰ কৰিম বুলি ভাবিছোঁ, এটা হালবাৰীৰ কৰিম বুলি ভাবিছোঁ, এটা হাউদুৰবিটাত হ'ব, আৰু এটা হ'ব আপোনাৰ কি কয় চলিকান্দা। 4টা 1000ৰ ওপৰতে থাকিব এইবিলাক মোটামুটি, আৰু প্ৰায় 5,000 মান আৰু জইনিং কাৰ্যসূচী আৰু বাকী ৰ'ল। অহা দিনত বিষয়বোৰৰ লগত কথা পাতি থিৰাং কৰি আপোনালোকক জনাই দিম। মানে পূৰ্ণ জনসমৰ্থন মানে আদায় কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ। আৰু অহা দিনত আমাৰ ইউপিপিএলৰ NDAৰ সমৰ্থিত প্ৰাৰ্থী, আমাৰ চিডলিৰ বিধায়ক তথা ইউপিপিএলৰ প্ৰাৰ্থী শ্ৰদ্ধা জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বিপুল ভোটত ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব আৰু বিপুল ভোটত জয়যুক্ত কৰিব। আজি যে এই মানুহবিলাক যোগদান কৰিছে, কোন দলৰ পৰা আহিছে? মেক্সিমাম বিপিএফ দলৰে, আৰু বিপিএফ দলৰে মানুহ হয় চব। আপুনিও এটা সময়ত বিপিএফ আছিলে, সেইদিনাখন হাগ্ৰামা মহিলাৰে আপোনাক বাতিৰাম বুলি কৈছিল। এওঁ হ'ল আমাৰ প্ৰাক্তন গুৰু, মহাগুৰু আছিলে। গুৰুজনে থাকোঁতে মোক ৰাজকুমাৰ বুলিও মাতিছিলে। এতিয়া দল এৰিছোঁ, তো অকণমান বেয়া টাইটেল দিব বিচাৰিছে নিশ্চয়। নাই, বাতিৰাম নহয়, বাকীৰাম বুলি কৈছে ন? বাকীৰাম বুলি কওঁতে এতিয়া মই মধ্য শ্ৰেণীৰ মিডিল ক্লাছৰ পৰিয়ালৰ হয়। ঘৰখন চলাওঁতে বা দলখন চলাওঁতে মোৰ অলপ কিছু ইফাল ধাৰি দুপাল নোহোৱা হৈছিলে। তথাপিওতো মই এটা চেলেঞ্জ মাৰিব পাৰোঁ হাগ্ৰামা ছাৰলৈ। যোৱা মই 29-30 বছৰ ছাৰৰ লগত থাকিলোঁ, বিএলটিৰ মুভমেণ্টৰ পৰা আদি কৰি ৰাজনীতিৰ জীৱনলৈকে। 5,000 টকা মই হাগ্ৰামা ছাৰৰ পৰা ঘৰৰ স্বাৰ্থত খোজা বুলি মই চেলেঞ্জ মাৰিব পাৰোঁ। খোজা তেনেকুৱা ধৰণৰ মনত নাই, 1 টকাও নহয়। মই ইউথৰ সভাপতি থাকোঁতে 100 টকা মই ইয়াৰ পৰা লৈ পোৱা নাই। আমাৰ উদ্দেশ্য আছিল মোটামুটি ৰাইজৰ স্বাৰ্থত কাম কৰা, অঞ্চলৰ উন্নতিকৰণ কৰা, জাতিৰ কিছু অলপ সহযোগ কৰা, সেইখিনি আৰু। আপোনাক কি কাৰণত বাতিৰাম বুলি ক'লে? এইটো হ'ল আমাৰ ডাঙৰ মানুহ এখেত, গুৰুজন, যি ইচ্ছা তাকে ক'ব পাৰিব, কিন্তু গণতান্ত্ৰিকভাৱে ক'লে ভাল পাম আৰু, সেইখিনি। ধন্যবাদ।